খায়রুন্নেছাৰ হত্যাকাৰী ফাঁসিৰ দাবীত সন্তলি আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ। কালি সংঘটিত কৰা হত্যাকাণ্ডৰ হত্যাকাৰীৰ শাস্তিৰ দাবীত আজি সন্তলি আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে উত্তাল প্ৰতিবাদ। উল্লেখ্য যে চৌধুৰীপাম গাঁৱৰ খালেকুদ্দিনৰ কন্যা তথা সন্তলি আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰী খায়ৰুন্নেছা নামৰ যুৱতীগৰাকীক বালাগাঁও চৰৰ গোলাম মুস্তফাৰ পুত্ৰ নুৰুল ইছলাম নামৰ পাখণ্ডই চোকা অস্ত্ৰৰে দিন দুপৰতে হানি খুচি হত্যা কৰি পলায়ন কৰে। সেই হত্যাকাৰী এইগৰাকী পাখণ্ড নুৰুল ইছলামক কৰায়ত্ব কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লগতে জৰখিমুলি আৰক্ষী চকীত মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ পৰা এখন এজাহাৰ দাখিল কৰে। খায়ৰুন্নেছাক কালি নৃশংসভাৱে হত্যা কৰাৰ কাৰণে তাৰ ন্যায় বিচাৰি আমি অসম আৰক্ষী থানাৰ অফিচাৰহঁতৰ ওচৰত অনুৰোধ জনাওঁ যে যিমান জলদি পাৰে অপৰাধীজনক ধৰি শাস্তি ব্যৱস্থা কৰে, ফাঁচি দিব লাগে। আমাৰ লগতে কৰিছে এনেকুৱা শাস্তি দিব লাগে যাতে দ্বিতীয়বাৰ কোনেও এনেকুৱা কাম কৰাৰ আগতে এবাৰ ভাবি লয়। আৰে ফ্ৰেণ্ড আছিল, এক লগত পঢ়িছোঁ, ভাল চলি আছিল, এনেকুৱা কৰি মাৰাৰ কোনো কাৰণ আমি পোৱা নাই। ছাত্ৰ ছাত্ৰী আমি ৰাস্তাত ওলাই আহিব লগা হৈছে, কাৰণ যোৱাকালি আমাৰ সন্তলি আঞ্চলিক মহাবিদ্যালয়ৰ তৃতীয় ষাণ্মাসিকৰ এজনী ছাত্ৰী খায়ৰুন্নেছা তাইক আবেলি 2 মান বজাত আমি আনুমানিক 2 মান বজাত তেওঁক নৃশংসভাৱে হত্যা কৰা হৈছে। এজন ল'ৰাই আমি শুনা পাইছোঁ এজন ল'ৰাই হত্যা কৰিছে। সেই হত্যাকাৰীৰ বিৰুদ্ধে আমি আজি সন্তলি আঞ্চলিক মহাবিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰী ওলাই আহিছোঁ। হত্যাকাৰীৰ বিৰুদ্ধে আমি খায়ৰুন্নেছাৰ ন্যায় বিচাৰি আজি ওলাই আহিছোঁ যে দোষীক কৰায়ত্ব কৰি অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে। অসম আৰক্ষীক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে এই দোষীক অতি সোনকালে কৰায়ত্ব কৰি তেওঁক আইনৰ সৰ্বোচ্চ শাস্তি দিব লাগে আৰু ফাঁচি দিব লাগে। যে প্ৰতিবাদ কৰিবৰ কাৰণে তারপরে আমি একটা এজাহারও লিখিছোঁ জসলিম থানাত যাম আমি, যাইকিনে একটা FIR দিয়ে আহিম। তার উপরে যিয়ে লম্পটজনে তাক হত্যা কৰিছে তাক অসম চৰকাৰৰ এটাই অনুৰোধ জনাওঁ যে তাৰ যিবিলাক ডকুমেণ্ট আছে সেইবিলাক চিজ কৰিব লাগে, সি যাতে দূৰত কাৰোবাক পলায়ন কৰিব নোৱাৰে। আৰু তেওঁক ধৰি এনেকুৱা শাস্তি দিব লাগে পৰৱৰ্তী সময়ত এনেকুৱা ঘটনা যাতে নহয়, সেইটো আমাক লাগে, তাৰ ন্যায় লাগে। তাক কি কৰিলে অসমবাসী সুখী হ'ব, আমি ষ্টুডেণ্টে সুখী হ'ম, সেইটোৱে আমাৰ লাগে।